বনাই দিলা হয় লাগে নদী পাৰ ৱাইফো আছে চাওক বহুত মানুহ আছে ইয়াতে এই বেছি দিন হোৱা নাই তেলোৱা নাই যদি ইয়াৰে হ'ল হৈ গৈছিল এই বটল খানা কৰি সকলোলৈ নমস্কাৰ জনালোঁ মই আজি গৈ আছোঁ বৰনদীলৈ আৰু মোৰ লগৰ বন্ধু কেইজনমান যিহেতু বৰনদীলৈ আহিছে মই তালৈ যাম আৰু বৰনদীৰ পাৰৰ চাৰিওফালৰ পৰিৱেশ আপোনালোককো দেখাবলৈ চেষ্টা কৰিম তেনেহ'লে বলক আজি মোৰ লগত বৰনদীৰ সুন্দৰ পৰিৱেশ উপভোগ কৰিবলৈ ৰ'ব মই বনভোজ যোৱাৰ আগতে চাওক বন্ধু এজনৰ ঘৰলৈ আহিলোঁ বন্ধুজনো বনভোজলৈ যাব আমাৰ লগত কি ক'লে আমাৰ ঘৰত পুখুৰী আছে পুখুৰীৰ পৰা লোকেল মাছ লৈ যাম বুলি আমি সেই বন্ধুজনৰ পুখুৰীটোৰ পাৰলৈ আহিলোঁ বন্ধুজনে এতিয়া পুখুৰীত নামিব এয়া বন্ধুজনে এতিয়া জাল পেলাব জাল পেলোৱাৰ পিছত আমি পুখুৰীৰ পৰা লোকেল মাছ লৈ যাম এই চাওক জাল পেলালে পুখুৰীটো বহুত দ আছে চাওক মাছ উঠিলে আমি মাছ লৈ আমি আমাৰ বনভোজস্থলীলৈ যাম এয়া মাছ মাৰি আছে এতিয়া আমি এয়া বন্ধুজনৰ ঘৰৰ পৰা লোকেল মাছ লগত লৈ ল'লোঁ আমি লোকেল মাছ লগত লৈ এতিয়া আমি বৰনদীলৈ ৰাওনা হ'বলৈ ওলাইছোঁ বাইকত একেবাৰে পানী বটল লৈ লৈছোঁ যিহেতু পানী খাবলৈ লাগিব আৰু আমি বৰনদীলৈ এতিয়া গৈ আছোঁ অকণমান গৈয়ে আমি বৰনদী পামহি এই চাওক আমি বৰনদী পালোহি বৰ ৰিভাৰ এতিয়া আমি বৰনদীৰ ইটো কাষেৰে আমি সোমাই যাম তললৈ এই চাওক আমি তললৈ আহি পালোহি বৰনদীৰ এইখনেই হৈছে বৰনদীৰ সুন্দৰ দলংখন আমি একেবাৰে নদীৰ পানীৰ ওচৰলৈ যাম যিহেতু আমাক পানী লাগিব কাৰণ নদীৰ ওচৰত থাকিলেহে আমাৰ বনভোজ খোৱাৰ মজাটো আহিব আজি এইফালে চাওক ইমান সুন্দৰ পৰিৱেশ আমি দলঙৰ তলত এয়া আহি পাই চাওক সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ গ'ল লগৰজনে লোকেল মুৰ্গী মৰাত ব্যস্ত এইফালে আমাৰ ছাৰসকল আছে এই চাওক আমাৰ লগৰ এজনে ভাত বনোৱাত ব্যস্ত ইমান সুন্দৰ পৰিৱেশ চাওক শিলত নদীৰ পাৰত বনভোজ খোৱাৰ এক মজাই বেলেগ কাষেৰে বৈ গৈছে আমাৰ বৰনদীটো এই চাওক আজি বহুখিনি মানুহ আহিছে ইয়ালৈ বনভোজ খাবলৈ ইমান সুন্দৰ পৰিৱেশৰ মাজত এই আমাৰ চাওক মুনুই হেলমেট লগাই মাছ ভাজিছে যিহেতু চকুত তেল পৰে বোলে এতিয়া মই মাংসখিনি মেৰিনেট কৰিবলৈ ওলাইছোঁ সকলো ধৰণৰ মছলা ধনিয়া মিট মছলা জলকীয়া গুড়া লগতে আদা নহৰুৰ যিখিনি পেষ্ট সেইখিনি আৰু আমাৰ নিমখ জলকীয়া মিঠাতেল লৈ আমি এতিয়া মাংসখিনি ভালকৈ লাৰি দিম আৰু মেৰিনেট কৰি পেলাই আমি 20 মিনিটমান মাংসখিনি থৈ দিম তাৰপিছত আমি মাংসখিনি বনাবলৈ আৰম্ভ কৰিম এয়া আমি হালধিও দিলোঁ চাওক হালধীয়া মছলা সম্পূৰ্ণ আমি দিলোঁ দি পেলাই ভালকৈ মাংসখিনি লাৰি পেলাই আমি 20 মিনিট থৈ দিম তাৰপিছত আমি মাংসখিনি বনাম আমি মাংসখিনি 20 মিনিট থোৱাৰ পিছত এয়া চাওক বনাবলৈ এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ আমি গৰম তেলত চাওক পিঁয়াজখিনি দি দিছোঁ লগতে পিঁয়াজখিনি দিয়াৰ পিছতেই আমি এতিয়া চাওক এয়া আমাৰ লোকেল মুৰ্গীখিনি আমি কেৰাহীত দিবলৈ ওলাইছোঁ চাওক এয়া আমি ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিয়া লোকেল মুৰ্গীখিনি আমি কেৰাহীত দি দিলোঁ লগতে এতিয়া যিহেতু মেৰিনেট 20 মিনিট কৰি থৈ দিয়া হৈছে আমি এতিয়া গৰম তেলত দি দিছোঁ আমি এয়া ভাঙি দিছোঁ চাওক ইমান সুন্দৰ লগা হৈছে মাংসখিনি চাওক আমি অলপ লোকেল মুৰ্গীখিনি সৰহকৈ ভাজিব লাগিব চাওক ভাজোঁতে আমাৰ মুৰ্গীখিনি ৰঙা হৈ পৰিলে এতিয়া আমি ইয়াতে বিলাহী আলু দি দিছোঁ বিলাহী আলু দি দিয়াৰ লগতে বিলাহীখিনিয়ে ইমান ধুনীয়া কালাৰ আনিছে চাওকচোন বৰনদীৰ এই সুন্দৰ পৰিৱেশৰ মাজত আমি আজি সকলো লগ বন্ধু বনভোজ খাবলৈ আহিছোঁ আপোনালোকো আহিব বৰনদীৰ পাৰলৈ এই সুন্দৰ পৰিৱেশৰ মাজত আপোনালোকেও প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰক চাওক এতিয়া আমাৰ মাংসখিনিত পানী অকণমান দি দিম এই চাওক ওচৰৰে এজন মানুহৰ বাইক কেনেকৈ ফাঁচি গৈছে বালিত আমি বাইকবোৰ বৰনদীৰ যিহেতু দলঙৰ তললৈ লৈ আহিছোঁ বহুত বালি একেবাৰে বালিত ফাঁচি গৈ ধূলিৰে অৱস্থা নোহোৱা হৈ গৈছে ধূলি বহুত উৰিছে চাওক বাইকবোৰ মানে বালিত ফাঁচি যায় বাৰে বাৰে চাওকচোন কিবাকৈ ওলাই গ'ল তেওঁলোকে এনেকৈ কৰি কৰি আমাৰ বৰ্তমান ভাত হৈ গ'ল আৰু আমাৰ মাংসও হৈ গ'ল আমাৰ গগনে এতিয়া বৰনদীৰ এই সুন্দৰ পৰিৱেশৰ মাজত ধুনীয়াকৈ ভাত ওলাই আছে আৰু আমি এতিয়া ভাত খাবলৈ ওলাইছোঁ লগৰবোৰে গোটেইবোৰ পানী বটলবোৰ লৈ আহি আছে সুন্দৰকৈ এতিয়া আমি ভাত খাবলৈ বহিম চাওক এই বালিচৰত আমি সকলোৱে এতিয়া ভাত খাবলৈ বহিলোঁ যেহেতু আমাৰ দিনটো আমি আজি সুন্দৰ বৰনদীত উপভোগ কৰিবলৈ আহিলোঁ
পৰিৱেশৰ এই মনোমোহা সৌন্দৰ্যৰ মাজত এতিয়া আমি ভাত খাবলৈ ওলাইছোঁ। চাওক আমি ভাত সজাই মাংস সজাই লৈ লৈছোঁ। চাওক লাজ কৰিছে আমাৰ জনি ছাৰে, এয়া আমাৰ গগন সকলো আছে, এয়া আমাৰ ইফালে মুনু বহি আছে। চাওক এতিয়া আমি সকলোৱে ভাত খাম। ইমান সুন্দৰ পৰিৱেশৰ মাজত আমি আজি 1 জানুৱাৰী তাৰিখে বনভোজ উপভোগ কৰিলোঁ। চাওক বেলুন আমি আহিলে আমিও ঘৰলৈ যাবলৈ ওলালোঁ এতিয়া। ধন্যবাদ সকলোলৈ। আমি বৰনদীলৈ আহিলোঁ। আমাৰ বৰ্তমান বনভোজ খাই আমি চাফ চিকুণ কৰিলোঁ চাৰিওফালে, কাৰণ আমি চাফ চিকুণ কৰি থ'লেহে আমাৰ পৰিৱেশটো ভালে থাকিব। সকলোলৈ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব সকলোৱে কৰি দিব আৰু শ্বেয়াৰো কৰি দিব পাৰিলে। ধন্যবাদ। এই চাওক আমি এতিয়া ঘৰলৈ ৰাওনা হ'বলৈ ওলাইছোঁ। আমাৰ জনি ছাৰৰ বাইকখন কেনেকৈ ফাঁচি গৈছে চাওকচোন। একেবাৰে বহুত বালি কাৰণে একেবাৰে বালিত বাইকখন বেয়াকৈ ফাঁচি গৈছে। চাওক ইমান কষ্টৰ মূৰত ছাৰে বাইকখন ওলালে।